Hey guys, welcome to Virupon Gogoi Tube. তো আজি মই আপোনালোকৰ প্ৰশ্নৰ কেইটামান উত্তৰ দিম। তো যেহেতু একেটা ৰুমতে বহুত গাল ভিডিঅ' বনালোঁ সেইকাৰণে অলপমান ওলাই যাওঁ বাহিৰলৈ, মানে ইমান দূৰ নহয় অলপমান, তো তাতে আপোনালোকৰ প্ৰশ্নখিনি উত্তৰ দিম। আৰু এই এপিছডটোৰ নাম দিছোঁ বিটুছ ৰিপ্লাই। তো কেনে লাগিছে কমেণ্টত জনাব। চেন লৈ লৈছোঁ কাৰণ য'তে ত'তে ভিডিঅ' বনাম আৰু 10টামান কমেণ্টত আপোনালোকৰ ৰিপ্লাই দিম। তো ভিডিঅ'টো লাষ্টলৈকে চাই। তো আমাৰ অকৰা বিজু শ্বৰ্ট ফিল্মখনত কিবা কিবি পাৰ্ট কৰিছিলে মানুহ নামৰ। তো বাই বাই। তো ফাৰ্ষ্ট কমেণ্ট আছে ৰাতুলছ কমেডি সুধিছে যে ঐ বাস্তৱ অকৰা বনাই দিছ বে। তো বাস্তৱ কংগ্ৰেচুলেশ্যন, কাৰণ মানুহবিলাকে গম পাইছে যে তুমি এটা অকৰা পাৰ্ট কৰিছা আৰু তুমি ভালকৈ এক্টিং কৰাৰ কাৰণে চবেই গম পাইছে যে তুমি এটা অকৰা পাৰ্ট কৰিছা। গতিকে চবকে থেংক ইউ আৰু বাস্তৱ তোমাক কংগ্ৰেচুলেশ্যন। তো তাৰপিছত সুধিছে ব্লেকে যে নিউ শ্বৰ্ট ফিল্ম কেতিয়া আহিব। তো নিউ শ্বৰ্ট ফিল্ম যেতিয়া মোক মায়ে পাৰ্মিশ্যন দিব তেতিয়াহে বনাব পাৰিম, কাৰণ মই মাৰ পাৰ্মিশ্যন লৈহে শ্বৰ্ট ফিল্ম বনাওঁ আৰু অকণমান কষ্ট হয় শ্বৰ্ট ফিল্ম বনাবলৈ, সেইকাৰণে ভাবিব লাগিব কেতিয়া বনাওঁ, কিন্তু পৰাপক্ষত বনাবলৈ চাম। তাৰপিছত সুধিছে গেমিং অংকুৰে, আৰু কি সুধিছে আপোনালোকে স্ক্ৰীণত চাই লওক। আৰু ইয়াৰ ৰিপ্লাইটো কৈ দিছোঁ মোৰ বৰ্তমান নাই, ওৱান পিছো নাই আৰু এইবিলাক ধান্দাত মই বৰ্তমান পৰা নাই, আৰু ইয়াৰ উত্তৰটো এইখিনি। তো তাৰপিছত সুধিছে বেষ্ট মেমৰিজ উইথ স্কুল ফ্ৰেণ্ডছ। তো ঢেৰ মেমৰিজ আছে, তাৰ ভিতৰত হৈছে কাজিয়া কৰা, উৎপাত কৰা, ধেমালি কৰা, পঢ়া শুনা কৰা চব। আৰু যোনবিলাক লগৰে ভিডিঅ'টো চাই আছে তেওঁলোকক কমেণ্ট কৰিবলৈ কৈছোঁ যে তোমালোকৰ ফেভৰেট থিংছ কি হয় স্কুল লাইফৰ, আৰু কেতিয়া স্কুল খোলে তাৰ কাৰণে ৱেইট কৰিছোঁ যাতে আকৌ এবাৰ উৎপাত কৰিবলৈ পাওঁ। তো এইখিনিয়ে। তাৰপিছত আছিয়া জেভিদে সুধিছে, সোধা নাই, কৈছে যে ইউ কেন ডু বেটাৰ। তো মই এটা সুশান্ত সিং ৰাজপুতৰ স্কেটছ বনাইছিলোঁ, তো সেইটো কাৰণে কৈছে ইউ কেন ডু বেটাৰ। তো থেংক ইউ ছ' মাছ জেভিদ। তাৰপিছত সুধিছে এ বি পংকজ ডেকাই মোক চিনি পাইছানে। তো পাইছোঁ চাগে, সেই ফুটবল খেলা ল'ৰাটো, তো কিন্তু হ'লেও ইমান ভালকৈ চিনি পোৱা নাই। তাৰপিছত ৰজাবাৰী নাট্যগোষ্ঠী আমাৰ ৰজাবাৰী মানে আমাৰ গাঁওখনৰ এটা নাট্যগোষ্ঠী হয়, তেওঁলোকে কমেণ্ট কৰিছে যে ভাল লাগিল, আগবাঢ়ি যোৱা, শুভেচ্ছা জনালোঁ। তো থেংক ইউ ছ' মাছ ৰজাবাৰী নাট্যগোষ্ঠী। তো তাৰপিছত সুধিছে ৰকষ্টাৰ ESTয়ে ব্লগ চেনেল এটা কেনেকৈ গ্ৰ' কৰিম। তো ব্লগ চেনেল এটা কেনেকৈ গ্ৰ' কৰিম মানে ইউটিউব চেনেল এটা কেনেকৈ গ্ৰ' কৰিম, মই তাৰ ভিডিঅ' এটা বনাই থৈছোঁ, নাইচৰ যদি আই বাটনত আছে চাই ল'ব। তো সেইটো চালেও আপোনালোকে গম পাব। আৰু প্ৰথমতে কৈ দিছোঁ যে ভাল কণ্টেণ্ট ইউজ কৰিব, ৰেগুলাৰ ভিডিঅ' দিব আৰু এডিটটো ভালকৈ কৰিব। তাৰপিছত প্ৰমোদ বৰুৱা মানে মোৰ ভাগৰ বৰ্তাই সুধিছে ৱেল এফৰ্ট কিপ ইট আপ এণ্ড গ' এহেড। তো থেংক ইউ ছ' মাছ বৰ্তা মানে মোৰ ভাগৰ মাৰ বৰ্তা হয়, মানে মোৰ ককা হ'ব। তো তাৰপিছত টেকনিকেল বিশ্বই সুধিছে आपकी ভইচ और आपकी वीडियो मुझे बहुत अच्छी लगी, आप मेहनत करते रहिए और सफलता जरूर मिलेगी, मेरे चैनल पर प्रमोशन स्टार्ट होगी। तो টেকনিকেল বিশ্ব থেংক ইউ ছ' মাছ। প্ৰথমবাৰ কোনোবাই মোৰ ভাগৰ ভইচৰ প্ৰশংসা কৰিছে, তো সেইকাৰণে আৰু থেংক ইউ। তো এওঁলোক দুজনে সুধিছে যে গেমিং ভিডিঅ' এটা প্লিজ দিবা। তো গেমিং ভিডিঅ' মই আপলোড নকৰোঁ, কাৰণ আচাৰ্যক কৈ থৈছোঁ গেম নেখেলোঁ বুলি, সেইকাৰণে মোৰ চেনেলত চাগে আপলোড নহ'ব গেমিং ভিডিঅ'। তাৰপিছত সুধিছে ডাইৰেকশ্যন টু ড্ৰিমে তুমি স্কুলখনৰ ভিতৰত কিয় টপ কৰা ইয়'ৰ ব্ৰ' তন্ময় দাস বৰুৱা। তো তন্ময় দা লাষ্ট দিন নামাৰিবা, কাৰণ এইবছৰলৈ তুমি মোক কমেণ্ট কৰিব লাগিব যে তুমি স্কুলখনৰ ভিতৰত লাষ্ট কেলৈ আহা। মই সঁচা কথা ক'বলৈ গ'লে দিনটোত ইমান নপঢ়োঁ, 4 ঘণ্টা 5 ঘণ্টা ইমানটোহে পঢ়োঁ, কেতিয়াবা সিমানটোও নপঢ়োঁ, কিন্তু যেতিয়া পৰীক্ষা আহে তেতিয়া মই দিনটোত মাত্ৰ 3 ঘণ্টা শুওঁ। তো এইটো আপোনালোকে কৰিব নালাগে, আপোনালোকে ভালকৈ পঢ়িব লাগে, পৰীক্ষাৰ সময়তো পঢ়িব লাগে আৰু যি পঢ়ে মনোযোগ দি পঢ়িব লাগে। তো মই সেইটোৱে ক'ম যদি টপ কৰিবলৈ মন গৈছে। তো এজনে নিজৰ নামটো ক'বলৈ মানা কৰিছে, তো মই নামটো নকওঁ, আৰু তেওঁ কৈছে যে মোৰ ভাগৰ 1000 ছাবস্ক্ৰাইবাৰ কেতিয়া কমপ্লিট হ'ব ক'বলৈ কৈছে। তো নাজানো কেতিয়া হ'ব, যেতিয়ালৈকে আপোনালোকে ছাপৰ্ট নকৰে তেতিয়ালৈকে নহয়। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে নাই প্লিজ কৰিব, যাতে মোৰ 1000 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কমপ্লিট। তো এনেকৈ বহুতে কমেণ্ট কৰিছিলে, কিন্তু চবৰে কমেণ্ট ৰিপ্লাই দিয়াটো জানি আপোনালোকে সহজ নহয়, সেইকাৰণে চবৰে কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই। কিন্তু চবকে থেংক ইউ যোনবিলাকে কমেণ্ট কৰিছে, যদি নাই কৰা কমেণ্ট এতিয়া কৰক এই ভিডিঅ'টোৰ তলত, মই পিছৰ Q&Aত আপোনালোকৰ কমেণ্টখিনি পিক কৰি উত্তৰ দিম। তো থেংক ইউ। তো এইটোৱে আছিলে আজিৰ Q&A। ৰ'দৰ কাৰণে চকু মেলিবই পৰা নাই, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। থেংক ইউ ফৰ ৱাচিং।